গৰমৰ দিন আছিল। ইদিনাখন এটা কাউৰীৰ খুব পিয়াহ লাগিল আৰু পিয়াহত পানী বিচাৰি কাউৰীটোৱে চাৰিওফালে ঘূৰি ফুৰিলে। কিছু সময় পানী বিচাৰাৰ পিছত কাউৰীটোৱে এটা মাটিৰ কলহ দেখিলে। ওচৰত গৈ ভালকৈ চাওঁতে দেখিলে যে কলহটোৰ তলৰ ফালে পানী আছে আৰু সি কলহটোৰ পৰা পানী খাব চেষ্টা কৰিলে। কিন্তু সেই কলহটোৰ পৰা সি পানী খাব নোৱাৰিলে, কাৰণ কাউৰীটোৰ ঠোঁটটোৱে কলহটোৰ তললৈ ঢুকি পোৱা নাছিল। এতিয়া কি কৰে? পানীটো খাবই লাগিব, পিয়াহ লাগিছে যিহেতু। গতিকে কাউৰীটোৱে এটা উপায় উলিয়াবলৈ চেষ্টা কৰিলে। কিছু সময় ভাবাৰ পিছত কাউৰীটোৰ এটা বুদ্ধি খেলিলে যে কলহটোৰ ছাইডত এটা সৰু সৰু শিলৰ দম আছিল। কাউৰীটোৱে কি কৰিলে, সেই দমটোৰ পৰা, শিলৰ দমটোৰ পৰা এটা এটাকৈ শিল নিজৰ ঠোঁটত লৈ কলহটোৰ ভিতৰত ভৰাব আৰম্ভ কৰিলে। কিছু সময় এনেকৈ সৰু দমটোৰ পৰা শিল ভৰাওঁতে কলহটো ভৰি পৰিল আৰু কলহটোৰ তলত থকা পানীখিনি ওপৰলৈ উঠি আহিল। কাউৰীটোৱে সেই কলহটোৰ পানী খোৱাত সফল হ'ল আৰু আনন্দ মনেৰে সেই পানী খাই তাৰ পৰা গুচি গ'ল। ইয়াৰ পৰা আমি কি বুজিলোঁ যে যিবিলাক কাম আমি বলেৰে কৰিব নোৱাৰোঁ, সেইবিলাক কাম আমি বুদ্ধিৰে কৰা প্ৰয়োজন। আমাৰ সকলোৰে জীৱনত বহুতো কঠিন পৰিস্থিতি আহিব, যাৰ ফলত আমি কি কৰোঁ, নিজৰ লক্ষ্যপথৰ পৰা আমি পিছুৱাই আহোঁ। কিন্তু এইটো কৰা উচিত নহয়। কঠিন পৰিস্থিতি যিমানেই আহক, আমি যদি বলেৰে সেই পৰিস্থিতিটো আমি পাৰ কৰিব পৰা নাই, তেন্তে আমি সেই পৰিস্থিতিটো বুদ্ধিৰে পাৰ কৰিব চেষ্টা কৰাই নহয়, আমি পাৰ কৰিব লাগে। তেতিয়াহে যদি আমি বুদ্ধিৰে পাৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ নিজৰ জীৱনত সফল হোৱাৰ পথটো সহজ হৈ পৰে। ধন্যবাদ।